Hey guys, আমি যাই আছোঁ আজি অন্নপ্ৰাশন খাবলৈ। তো বলক আমাৰ ভিডিঅ'টো আপোনালোকৰ আগত আপোনালোকক অলপ দেখুৱাওঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু সেইফালে ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ গাইজ আমি খালোঁ চাই থাকক আপোনালোকে ইয়াক চাওক। আৰু আমি এতিয়া যাই আছোঁ আৰু আমাৰ চাহ পানী খাই ল'লোঁ আৰু ভিডিঅ' বনোৱা নাই আৰু এতিয়া ভাত খালোঁ। এয়া চাওক আমি ভাত পানী ধুনীয়াকৈ খাই ল'লোঁ দেই আৰু ধুনীয়াকৈ ভাত পানী খাই তামোল খাইছোঁ অলপ বহিছোঁ ৰ'ব। আৰু ভিডিঅ' বনোৱা নাই আৰু মই আপোনালোকৰ ৰেকৰ্ডিং কৰি দিছোঁ কাৰণ বহু মানুহ আছে। আৰু এতিয়া আৰু আমি আৰু লাহেকৈ আৰু ঘৰলৈকে যাওঁ আৰু সন্ধিয়া হৈ আহিল আৰু এয়া চাওক পুখুৰীটো চাওক কি ধুনীয়া। এইবোৰে গাঁৱৰ পৰিৱেশ আৰু চহৰত থকাবোৰে বুজিব চাওকচোন কি মজা লাগিছে। মই আহিছোঁ বৰ্তমান এই গাড়ীত উঠিম আৰু আমি চাওকচোন চবেই উঠিছে পুখুৰীটো চাওক।